এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে পুনৰ এটা নতুন ভিডিঅ' লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো পুৰা স্পেশাল ধামাকা হ'বলৈ গৈ আছে আজি মোক এটা বেলেগ ৰূপত দেখা পাব আপোনালোকে আৰু মানে এটা জায়গাত মাতিছে মোক বোলে কিবা বনাই দিব আৰু কি বনাব নকওঁ এতিয়া ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে আৰু মই এতিয়া ৰেডি হৈ লওঁ তাৰপিছত দেখাই আছোঁ ক'ত যাওঁ আজি মোক কি বনাই গোটেইখিনি দেখাই থাকিম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আপোনালোকে বলক এতিয়া ৰেডি হৈ লওঁ আৰু ৰেডি হৈ ডাইৰেক্ট টমটমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া আহি পাই গ'লোহি ক'ত আহিছোঁ বাৰু আপোনালোকে গম পাইছেনে আৰু আহিয়ে ডাইৰেক্ট হেয়াৰ ষ্টাইল কৰি দিলোঁ এয়া চাওকচোন মোৰ চুলিখিনি কি হৈ গ'ল তাৰপিছত হেয়াৰ ষ্টাইলটো কৰি হৈছে অলপ অলপ তাৰপিছতে এতিয়া কৰিব আই মেকআপটো ফাৰ্ষ্ট কৰিলোঁ হেয়াৰ ষ্টাইল এতিয়া হৈ আছে ছেকেণ্ড আই মেকআপ আৰু এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট জ্যোতিয়ে মোক ধুনীয়াকৈ আই মেকআপ কৰি দি আছে আৰু এয়া চাওকচোন আই মেকআপটো কেনেকুৱা হৈছে বাৰু জনাব আপোনালোকে কমেণ্ট কৰি আই মেকআপটো হৈ গ'ল এতিয়া কৰি আছে স্কিন মেকআপ যিটো ফেচৰ হয় এতিয়া নাজানো আৰু কেনেকুৱা হয় কি হয় সম্পূৰ্ণ চাই থাকক আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এতিয়া সেন্দুৰ লগাই আছে ফাইনেলি হৈছে আৰু অলপ চলপ ৰেডি আজি ফটোশ্বুটটো গোটেইকেইজনী ব্ৰাইডেল মেকআপ মানে বেংগলী ব্ৰাইডেল মেকআপৰে আছিলে এয়া মেকআপ কৰাও হৈ গ'ল ড্ৰেছ পিন্ধাও হৈ গ'ল এইফালে ফটোগ্ৰাফাৰো আহি গ'ল কেনেকুৱা লাগিছে বাৰু আৰু অলপ কিবা কিবি পিন্ধাবলৈ বাকী আছে বোলে গোটেইখিনি চাই থাককচোন কেনেকুৱা লাগিছে ক'ব আৰু এই আই মেকআপটো চাওকচোন ওচৰৰ পৰা মোৰ কিন্তু বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে আই মেকআপটো জনাবচোন আৰু এইটো হৈছে মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা বুলি আশা থাকিল একদম আজি এটা বেলেগ লুক ফাৰ্ষ্ট টাইম এনেকুৱা লুক লৈছোঁ বেংগলী ব্ৰাইডেল লুক মোৰতো ভালেই লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট লাষ্ট কৰে তাই জ্যোতি তাইৰ নাম আৰু যদি আপোনালোকে তাইক কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে তাই ইনষ্টাগ্ৰামৰ আইডিটো মই আপোনালোকক শ্বেয়াৰ কৰি দিম আৰু এইফালে সকলো এয়া ফটো উঠাত ব্যস্ত ফটো শ্বুট কৰি আছে আৰু এইটো এটা ভিডিঅ' বনাইছিলোঁ গোটেইকেইজনী ব্ৰাইডেল আৰু একেবাৰে শেষত এয়া মোৰ ফটোকেইখনমান আপোনালোকলৈ আগবঢ়ালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ'বোৰ পাই থাকিব আজিলৈ বাই বাই